নমস্কাৰ বন্ধুসকল, এই গৰম দিনত খুব কম সময়তে হোৱা এটা জুচ ৰেচিপি আপোনালৈ আগবঢ়াইছোঁ। যদি ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জুচ বনাবৰ বাবে মই লৈছোঁ এয়া মধুৰিআম, একদম ঘৰৰ হয় মধুৰিআমখিনি। এইখিনি মই ধুনীয়াকৈ এতিয়া কাটি ল'ম। এয়া মই ওপৰৰ অংশখিনি কাটি ল'লোঁ আৰু ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ। এতিয়া মই বাকলিখিনি গুচাই লৈছোঁ। বাকলিখিনি গুচাই মই সৰু সৰু টুকুৰা কৰি কাটি দিম। মন কৰিব মই ইয়াত ভিতৰৰ যোনখিনি বীজ আছে সেইখিনি নিদিওঁ, সেইখিনি এৰুৱাই ল'ম মই, কাৰণ পেটৰ অপকাৰ কৰে, বাচ্ছাৰ ক্ষেত্ৰত সেইটো দিগদাৰ হয়। এতিয়া মই বীজখিনি এৰুৱাই লৈ ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি ইয়াত দিছোঁ নিমখ অকণমান আৰু চেনি দিছোঁ মই 4 পৰা 5 চামুচ। এইখিনি অলপ টাইম মই সানি পেলাই মেৰিনেট টাইপত কৰি পেলাই অলপ সময় ৰাখি দিম। এয়া 15 মিনিটৰ পিছত চাওক, যোনখিনি চেনি সেইখিনি ডিজল্ভ হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম সুন্দৰভাৱে। পানী নিদিব, মই ইয়াত পদিনা দি দিছোঁ 2ডালমান। এইখিনি মই এতিয়া পিচি ল'লোঁ। এয়া চাওক কি ধুনীয়া স্মুথ পেষ্ট এটা হৈছে। এতিয়া মই এখন চাকনিৰ সহায়ত এচামুচকৈ যোনখিনি পেষ্ট আছে এইখিনি মই চেকি ল'ম, কিয়নো যোনবোৰ বীজ আছে সেইবোৰ বীজ পিচ খাই নাযায়। এনেধৰণৰ কৰিলে আপোনাৰ জুচটো পূৰা ধুনীয়া হ'ব খাবৰ কাৰণে। এইখিনি দেখিছে কিমানখিনি বীজ ৰৈ গৈছিলে আৰু কেইটামান ডাঠ হৈ আছিলে, কাৰণ মই পানী দিয়া নাছিলোঁ সেইবাবে। এইখিনি যোনখিনি বীজ আছিলে দেখিছে, এইখিনি স্ক্ৰাবাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে মুখত লগাবৰ কাৰণে, খালি নিমখটো নিদিব। এতিয়া মই গ্লাছ এটা লৈছোঁ, গ্লাছটোত বৰফ 4 টুকুৰ দিম। 4 টুকুৰ বৰফ দিয়াৰ পিছত মই যোনখিনি পেষ্ট বনাই লৈছিলোঁ মধুৰিআমৰ, এইখিনি মই 4 চামুচ 5 চামুচ কৰি দি দিম। আপোনালোকে আন্দাজ অনুসাৰে দি ল'ব, যদি চেনি কম বেছি হয় আপোনালোকে মিক্স কৰি ল'ব। এয়া মই ইয়াত অকণমান স্প্ৰাইট দিছোঁ। স্প্ৰাইট দিয়াৰ পিছত মই দিছোঁ অকণমান পানী। আপোনালোকে ইয়াত ক'লা নিমখৰ ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। এয়া আমাৰ মধুৰিআমৰ জুচ হৈ গ'ল ৰেডি। যদি ভাল পালে মোক জনাব, নিশ্চয় ট্ৰাই কৰি চাব, গৰমৰ দিনত খুবেই উপকাৰী। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।